হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? গুড মৰ্ণিং। আজি এনাহঁতৰ ঘৰত আছোঁ। দেখিছেনে, একদম হাবিৰ মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। হাবিৰ মাজৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যে এনাহঁতৰ ঘৰত আছোঁ। এনাহঁতৰ ঘৰত আছোঁ মানে 2 জানুৱাৰী দিনাখন আমাৰ মাজৰ পৰা মানে আমাৰ পুথা হেৰাই গ'ল। পুথা মানে আমি ডুডু বুলি কওঁ, ডুডু হেৰাই গ'ল মানে তেওঁ। আজি তেওঁৰ শ্ৰাদ্ধ হৈছে, সকাম। তাকে ডুডু এতিয়া ইয়াত যিহেতু পুতি থোৱা হয় কাৰণে মৈদাম বনাই দিয়া হয়। মৈদাম মানেনো কি মই আপোনালোককতো ক'ব নালাগে, গম পাইছে। যিহেতু আজি ডুডুৰ সকাম হয়, সকাম কাৰণে ডুডুৰ মৈদামত চাকি আৰু ধূপ দিবলৈ আহিছিলোঁ। আমাৰ ডুডু বাগানৰ মৈদামটো কেনেকৈ দিয়া আছে আপোনালোকে যদি চাব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, দেখি যাব। এতিয়া আহি আছোঁ, পথাৰৰ মাজত আছিলে। এনাহঁতৰ ঘৰত অহা ভিডিঅ' এটা মই আগত দিয়া আছে। যোনসকলে চাইছে গম পাইছে মোৰ এনাই ডুডুৰ আছিলে কি। যোনসকলে নাই চোৱা ভিডিঅ'টো চাব, গম পাই যাব। আজি যিহেতু সকাম, তাকে ইয়াৰ নিয়ম অলপমানো দেখুৱাবলৈ হৈছে আপোনালোকক। চাই থাকিব তেন্তে ব'লক। আজি একদম ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এইফালে একদম মই মেখেলা চাদৰ পিন্ধি ৰেডি হৈ গৈছোঁ। লগতে আপোনালোক সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী নিউ ইয়েৰ। এইটো দেখিছেনে, এইটো হৈছে আমাৰ ডুডুৰ ভাগৰ মৈদামটো। এই মৈদামৰ ভিতৰত ডুডুৰ লগতে ডুডুৱে খোৱা কাঁহী বাতি মৈদামৰ ভিতৰত দি দিছে। ডুডুৰ মৈদামৰ পৰা আহি পিনিয়ে দেখিলোঁ এয়া ভাইটিয়ে চুলি খুৰাই আছে। ভাইটি আৰু মামায়ে চুলি খুৰাই আছে। এয়া হৈছে মোৰ ডাঙৰ মামাৰ ল'ৰা, সি চুলি খুৰাই আছে। আৰু এয়া হৈছে মোৰ সৰু মামা। মামাৰ চুলি খুৰাই হৈ গ'ল। ডুডুৰ ভাগৰ পুতেক আৰু নাতিয়েকে দুয়োটাই চুলি খুৰাই দিছে। আৰু কিনাৰতে যে ৰৈ আছে সেই মামাও চুলিখিনি খুৰাই দিব। সেই মামা হৈছে ডুডুৰ ভায়েকৰ পুতেক, মাৰ ভাগৰ দেউতাকৰ পুতেক। আমাৰ এনাইহঁত হৈছে মোহন দেওধা মানুহ। দেওধা মানুহে সকামত গাহৰি দিয়ে আৰু সেই গাহৰিটো জোঁৱাইক হাতে মাৰিব লাগে। যিহেতু দেউতাৰ ডাঙৰ জোঁৱাইক হয়, ডাঙৰ জোঁৱাইক হিচাপে দেউতাই মাৰিছে গাহৰিটো। দেউতাই যিহেতু আজিলৈকে গাহৰি মাৰি পোৱা নাই, প্ৰথম এইবাৰ মাৰিছে, সেইটো কাৰণে এবাৰ মাৰি দিছে, তাৰপিছত বেলেগে মাৰি ল'ব নিজে। আৰু দেওধা মানুহবিলাকৰ সকামত গাহৰিটো এনেকৈ মাৰে, এইটো নিয়মেই হয়। আপোনালোকে কমেণ্ট কৰিব পাৰে গাহৰিটো কিয় এনেকৈ মাৰিছে। আচলতে দেওধা মানুহবিলাকৰ এইবিলাক নিয়ম হয়। মই সেই তাৰেই অলপমান নিয়ম আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এয়াই হৈছে আমাৰ ডুডুক ইয়াতো এনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে চাকি আৰু ধূপ দি। আপোনাৰ জীৱনৰ পৰা যেতিয়া আপোন মানুহ এজন হেৰাই যায়, সেই মানুহজনৰ মূল্য তেতিয়াহে বুজি পোৱা যায় যেতিয়া মানুহজনক আপুনি বিচাৰিলেও আৰু ঘূৰাই নাপায়। আমাকো ডুডুৱে যথেষ্ট মৰম কৰিছিলে, সেই মৰমখিনি আমি বেলেগৰ পৰা আৰু কেতিয়াও বিচাৰি নাপাওঁ। ডুডু আপুনি য'তেই আছে কুশলে থাকক, আপোনাৰ আত্মাই যাতে সদগতি পায় তাৰে কামনা কৰিছোঁ। এইফালে চাওকচোন গাহৰিকেইটা এতিয়া চাফা কৰি আছে। চাওকচোন এজনী টিকলিজনী ইমান ধুনীয়া মৰম লগা। আৰু এটা আহিলে 3টা হৈ গ'ল। পূৰা তেহেঁতে চিঞৰ বাখৰ ষ্টাৰ্ট হৈ গ'ল। মই ভইচ এটা কৰি দিছোঁ, তেহেঁতৰ ভইচকেইটা দি দিয়া নাই। এয়া দেখিছেনে, বাৰ্বি কোচতে বহি আছে। আৰু এইফালে এয়া মাংস কাটি আছে, গাহৰি কাটি আছে। আমাৰ ডুডুৰ সকামখন পতা হৈছে টাই আহোমৰ নিয়মত। টাই আহোমত এই সকামক কোৱা হয় ফুৰালুং। সেই ফুৰালুঙৰ নিয়মতে কৰিছে ডুডুৰ সকাম। আৰু এইফালে পুৰোহিতসকলো আহিছে, দেখিছেনে, পুৰোহিতসকলে আহি তেওঁলোকে ফুৰালুঙৰ নিয়মত কৰিবৰ কাৰণে কি কি বস্তু দৰকাৰ হ'ব সেইখিনি তেওঁলোকে নিজেই ঠিক কৰি লৈছে ইয়াত। এইফালে ইয়াত দেখিছেনে, পূৰা লাইন হৈ মানুহ বহি দিছে আৰু মুখৰ আগত এটা লাও পানী গিলাচ লৈ আছে। যিহেতু ইয়াত সাজক লাও পানী বুলি কয়, ময়ো সেইটো কাৰণে লাও পানী বুলি কৈ দিছোঁ। আৰু এইফালে ভাজি দি আছে, দেখিছেনে, পাতত কলপাতত পৰা। এই ভাজিখনক কোৱা হয় চিকচাক। আমাৰ যেনেকৈ তিলনীৰ প্ৰসাদটো খাব নোৱাৰে ঘৰৰ মানুহ আৰু পৰিয়ালৰ মানুহে, ঠিক তেনেকৈ ইয়াত এই চিকচাকৰ ভাজিখন পৰিয়ালৰ মানুহ আৰু ঘৰৰ মানুহে খাব নোৱাৰে। ফটো উঠাইছোঁ বুলি কৈ মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ। এই দুগৰাকী এনাই ভাগৰ ভনীয়েক হয়, সেইকাৰণে লগতে 3গৰাকীকে তুলি থৈ দিছোঁ। আৰু এইফালে এয়া আমাৰ ভোজৰ খানা বনাই আছে, বুজিছেনে।
এইটো সাইডে খানা বনাইছে আৰু এইটো সাইডে মানুহে খাব কাৰণে এনেকৈ নৰা আঁতৰাই পিনি পথাৰতে পতা হয় যিহেতু ইয়াত সকাম মানে পথাৰ উলিয়াই থৈছে ধুনীয়াকৈ মুকলিকৈ এতিয়া আকৌ আহিলোঁ পুৰোহিতসকলৰ ওচৰত ইয়াত দেখিছেনে তেওঁলোকে কাম কৰিয়ে আছে তেওঁলোকৰ কাম কৰি শেষ হোৱাগৈ নাই মই ভিডিঅ'টো কৰাৰ আগত তেওঁলোকক সুধি লৈছিলোঁ যিহেতু ভিডিঅ' কৰিব পাৰিমনে বুলি নিয়মবিলাক দেখুৱাব পাৰিমনে বুলি তেওঁলোকে তেতিয়া কৈছিলে কিছুমান নিয়ম দেখুৱাব পাৰিবা যোনখিনি পাৰিম কৈছিলে মই সেইখিনিহে আপোনালোকক মই ভিডিঅ' কৰি পিনি দেখুৱাইছোঁ অলপমান এয়া দেখিছেনে পৰিয়ালৰ মানুহে সেৱা লৈছে এনেকৈ কলৰ মদুনাত যে আপোনালোকে চাকি মাটিৰ চাকিকেইখন সজাই থৈ দিয়া দেখিছিলে এতিয়া সেই চাকিকেইখন মামা আৰু ডাঙৰ মামাৰ ল'ৰাটোৱে জ্বলাই আছে এয়া চাওকচোন yang me tu teo seng ding seng ban yang ko da yang me teo pa pa mi din pa tu sing from এতিয়া এয়া আজি ভোজৰ খানা দদৌ সকামৰ ভোজৰ খানা ৰেডি হৈ গ'ল মানে মানুহে খালেই অলৰেডি এয়া দিছিলে পাতত ভাত ভাজি দিলে বহিলে মানুহে খাবৰ কাৰণে আমি যিহেতু ঘৰৰ মানুহ আমি পিছত খাম আৰু দেৰিকৈ সেইটো হয়তো নেদেখুৱাংগৈ মই আপোনালোকক এতিয়া আলহীখিনিয়ে ফাৰ্ষ্টতে খাই লওক আৰু মানুহ দেখিছেনে কিমান হৈছে বহুত মানুহ হৈছে এই আদিছেনে সকাম ভাগিলে যদিও ৰাতি মিনিষ্টাৰ যোগেন মোহন আহিছে যিহেতু তেওঁ আমাৰ এনাহাটৰ পৰিয়ালৰ হয় আৰু মোৰো সম্বন্ধত মামাই হয় আৰু এইফালে আদিছেনে সাজ ইয়াত যিহেতু সাজটো মেইন সেইটো কাৰণে এতিয়া সকাম ভাগিলে যদিও সাজ ওলাই আছে আৰু এইফালে মাহীহঁতে সাজ খাই পুৰা কথা পতাত ব্যস্ত ময়ো কথা পাতি আছোঁ জমনি কথা তেন্তে মাহীহঁতৰ লগত মই কথা পাতোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ বাই বাই